বন্ধুসকল, আমি জানো মাটিবাৰী কামৰ বাবে বসুন্ধৰা সেৱাসমূহত আবেদন কৰাৰ অন্তিম তাৰিখ 31 মাৰ্চ 2023। এতিয়া আবেদন কৰাৰ সময়সীমা পাৰ হৈ গৈছে, সেৱাসমূহ বন্ধ হৈ গৈছে। কিন্তু এতিয়ালৈকে সকলোবোৰ সেৱা বন্ধ হোৱা নাই, কিছুমান সেৱা উপলব্ধ আছে, আবেদন কৰিব পাৰিব। মই আজি আপোনালোকক দেখুৱাম আবেদন কৰাৰ অন্তিম তাৰিখ পাৰ হৈ যোৱাৰ পিছতো বসুন্ধৰাৰ কোনবোৰ সেৱা এতিয়ালৈকে উপলব্ধ আছে, আবেদন কৰিব পাৰিব, আৰু কোনবোৰ সেৱা বন্ধ হৈ গৈছে, আবেদন কৰিব নোৱাৰিব। মই ডিটেইলছভাৱে দেখুৱাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ইয়াৰ বাবে বসুন্ধৰাৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। এইটো হ'ল বসুন্ধৰাৰ সেৱাসমূহৰ তালিকা। ইয়াত 17টা সেৱা আছে। এই 17টা সেৱাৰ ভিতৰত 31 মাৰ্চ 2023 তাৰিখে 6টা সেৱা বন্ধ হৈ গৈছে। এই 6টা সেৱাত আপুনি আবেদন কৰিব নোৱাৰিব, আৰু বাকী 11টা সেৱা এতিয়ালৈকে উপলব্ধ আছে, সেইকেইটা সেৱাত আপুনি আবেদন কৰিব পাৰে। আমি সকলোৱে জানো বসুন্ধৰাৰ দুটা ভাগ, এটা হ'ল বসুন্ধৰা 1 আৰু এটা হ'ল বসুন্ধৰা 2, যিকেইটা আপোনালোকৰ সন্মুখত মই আনিছোঁ। বসুন্ধৰা 1 মানে হ'ল প্ৰথমবাৰ চৰকাৰে যিটো বসুন্ধৰা দিছিল তাক কোৱা হয় বসুন্ধৰা 1, আৰু এইবাৰ যিটো বসুন্ধৰা দিছে এইটো হ'ল বসুন্ধৰা 2। বসুন্ধৰা 1ত 10টা ছাৰ্ভিচ আছে আৰু বসুন্ধৰা 2ত 7টা ছাৰ্ভিচ আছে। বসুন্ধৰা 1ৰ সেৱাসমূহ হ'ল উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদহীন বাটোৱাৰা, এবিঘাকৈ কম ভূমি, কৃষিভূমিৰ পৰা অকৃষি ভূমিলৈ পুনৰ পৰিৱৰ্তন, আবণ্টিত মাটি পাট্টালৈ পৰিৱৰ্তন, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, দখলস্বত্ব নথকা পট্টাদাৰৰ নাম পট্টাৰ পৰা কৰ্তন, পট্টাদাৰৰ মোবাইল নম্বৰ লিংক, নাম শুধৰণি, মাটিৰ কালিৰ শুধৰণি। এইকেইটা হ'ল বসুন্ধৰা 1ৰ সেৱা। এইকেইটা সেৱা বন্ধ হোৱা নাই, এতিয়ালৈকে উপলব্ধ আছে। যদি এনেকুৱা ধৰণৰ কিবা মাটি বাৰীৰ কাম কাজ আপোনাৰ আছে, তেনেহ'লে এই সেৱাসমূহত অনলাইন এপ্লাই কৰিব পাৰে। আৰু বসুন্ধৰা 2ৰ সেৱাসমূহ হ'ল খাজ আৰু চিলিং মাটি পট্টা বনোৱাৰ বাবে আবেদন, ৰায়তী মাটি পট্টা বনোৱা, বিশেষ খেতি চাহ কফিৰ বাবে খিলঞ্জীয়া লোকক পট্টা দিয়া, জনজাতীয় সম্প্ৰদায়ৰ প্ৰত্যেক বংশগত মাটিৰ বন্দোবস্তি, হস্তান্তৰিত একচনা পট্টাৰ পৰা ভূমিৰ পট্টন, তাৰপিছত আছে PGR VGR, তাৰপিছত আছে অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ। ইয়াত 7টা সেৱা আছে। এই 7টা সেৱাৰ ভিতৰত 6টা সেৱা বন্ধ হৈ গৈছে। অকল অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ এইটো সেৱা উপলব্ধ আছে, আৰু বাকী 6টা বন্ধ হৈ গৈছে। উদাহৰণস্বৰূপ মই দেখুৱাই দিছোঁ, খাজ মাটি আৰু চিলিং মাটি পট্টা বনোৱাৰ যিটো আবেদন আছিল এইটো বন্ধ হৈ গৈছে। যেতিয়া এইটো আপুনি RTPS-ত গৈ চাৰ্চ কৰিব, তেতিয়া ইয়াত দেখিবলৈ পাব এই সেৱাটো অস্থায়ীভাৱে বন্ধ কৰা হৈছে। এই সেৱাটো বন্ধ কৰি দিছে। আপুনি খাজ আৰু চিলিং মাটিৰ বাবে অনলাইন এপ্লাই কৰিব নোৱাৰে। কিন্তু অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ এইটো যেতিয়া আপুনি RTPS-ত গৈ চাৰ্চ কৰিব, ইয়াত চাওক RTPS-ত গৈ যেতিয়া চাৰ্চ কৰিব অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ, ইয়াত চাওক আবেদন কৰক। ইয়াৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। এইটো এতিয়ালৈকে উপলব্ধ আছে। তাৰপিছত ৰায়তী মাটি পট্টা বনোৱাৰ বাবে আবেদন, এইটো বন্ধ কৰি দিছে। তাৰপিছত বিশেষ খেতিৰ বাবে যিটো পট্টা বনোৱাৰ বাবে আবেদন আছিল এইটো বন্ধ কৰি দিছে। তাৰপিছত জনজাতি সম্প্ৰদায়ৰ প্ৰত্যেক বংশগত মাটিৰ বন্দোবস্তি যিটো আছিল এইটো বন্ধ হৈ গ'ল। হস্তান্তৰিত একচনা পট্টা ভূমিৰ পট্টন এইটো বন্ধ হৈ গ'ল। তাৰপিছত PGR VGR যিটো আছিল এইটো বন্ধ হৈ গ'ল। অকল অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ এইটোহে খোলা হৈ আছে বসুন্ধৰা 2ত, আৰু বাকী 6টা বন্ধ হৈ গ'ল। কিন্তু বসুন্ধৰা 1ত যোৱা বছৰ যিটো বসুন্ধৰা দিছিল, ইয়াত চাওক ইয়াত দিয়া হৈ আছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদহীন বাটোৱাৰা, এবিঘাকৈ কম ভূমি, কৃষিভূমিৰ পৰা অকৃষি ভূমিলৈ পুনৰ পৰিৱৰ্তন, আবণ্টিত মাটি ম্যাদী পট্টালৈ পৰিৱৰ্তন, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, দখলস্বত্ব নথকা পট্টাদাৰৰ নাম পট্টাৰ পৰা কৰ্তন, পট্টাদাৰৰ মোবাইল নম্বৰ লিংক, তাৰপিছত নাম শুধৰণি, মাটিৰ কালিৰ শুধৰণি। যোৱা বছৰ বসুন্ধৰাত এইকেইটা সেৱা দিছিল। এইকেইটা সেৱা বন্ধ হোৱা নাই। এইকেইটা সেৱা এতিয়ালৈকে উপলব্ধ আছে। এইকেইটা সেৱাত আপুনি অনলাইন এপ্লাই কৰিব পাৰে। উদাহৰণস্বৰূপ মই দেখুৱাই দিছোঁ উত্তৰাধিকাৰী সূত্ৰে মাটি নামজাৰি, এইটো RTPS-ত উপলব্ধ আছে। আপুনি যেতিয়া RTPS-ত গৈ এইটো অ'পেন কৰিব, মই দেখুৱাই দিছোঁ। এয়া চাওক উত্তৰাধিকাৰী সূত্ৰে মাটিৰ নামজাৰি, আবেদন কৰক। ইয়াত আপুনি ক্লিক কৰি ইয়াৰ বাবে আবেদন কৰিব পাৰে। ঠিক তেনেকৈ দলিল সূত্ৰে নামজাৰি, এইটো যেতিয়া আপুনি RTPS-ত গৈ চাৰ্চ কৰিব, এয়া চাওক মিউটেশ্যন বাই ডেট ৰেজিষ্ট্ৰেশ্যন এপ্লাই,
ইয়াৰ এপ্লাইও এতিয়া কৰিব পাৰিব, এইটো বন্ধ হোৱা নাই। ঠিক তেনেকৈ বিবাদহীন বটোৱাৰা, এবিঘাকৈ কম ভূমি, কৃষি ভূমিৰ পৰা অকৃষি ভূমিলৈ পুনৰ পৰিৱৰ্তন, আবণ্টিত মাটি ম্যাদী পট্টালৈ পৰিৱৰ্তন, ইয়াত যিকেইটা সেৱা আছে গোটেইকেইটা সেৱা এতিয়ালৈকে উপলব্ধ আছে। যদি এনেকুৱা মাটিৰ কাম কাজ এতিয়ালৈকে আপোনাৰ বাকী আছে তেনেহ'লে অনলাইন এপ্লাই কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।